আমাৰ য'ত ৰিয়েল প্ৰব্লেম লুকাই আছে আমি সেইখিনিৰ প্ৰতিহে আমি ধ্যান দিব লাগে আননেচেচাৰী কথাৰে আমাৰ মানসিকতাৰ মাজত ভ্ৰষ্টাচাৰী হ'ব নালাগে আমি কামৰ খবৰে কৰা নাই গতিকে সেই মানুহখিনিতো কি লাগিব যাযাবৰ লাগিব আমি কামৰ ৰাস্তা খুলিব লাগিব অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টোৰ নাম দিয়া হ'ল অসমৰ সমস্যা কি আৰু সমস্যা ক'ত আমাৰ জাতীয় জীৱনৰ বৃহৎ অসমীয়া জাতি হত্যাৰ সৈতে আমাৰ সমস্যাবোৰ কেইটামান নিৰ্দিষ্ট জেগাত সোমাই আছে সেইকেইটা মই অনুগ্ৰহ দিম আৰু নিশ্চয় আপুনি বুজি পাবলৈ হয়তো অলপ টান পাব কিছুমানৰ হয়তো গা গেজগেজাই যাব কিছুমানে হয়তো ভিডিঅ'টো খুবেই ভাল পাব গতিকে ভিউৱাৰ্ছসকলক মই অনুৰোধ কৰিম ভিডিঅ'টো চোৱাৰ সময়ত অলপ মন ভাল লগা অৱস্থা বাতাবৰণ লৈ চাব কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ অসমীয়া জাতীয় জীৱনৰ কাৰণে এতিয়া আমি ক'বলৈ যাম আমাৰ বৃহৎ অসমৰ সমস্যাবোৰ কি কি আৰু ক'ত ক'ত অৱশ্যে জেগাবোৰ শব্দবোৰ একে অন্য ধৰণৰ আমাৰ সমস্যাবিলাক আচলতে তাতে লুকাই আছে তাৰ পৰাই আমি বিচাৰি উলিয়াইছোঁ নাম্বাৰ 1 কিচেন মানে ৰন্ধাঘৰ বা পাকঘৰ আমাৰ সমস্যা ৰন্ধাঘৰ বা পাকঘৰৰ পৰা আৰম্ভ হৈছে আমি পাকঘৰত সোমালে পাকঘৰত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ লগত যিখিনি সা সৰঞ্জাম থাকে সম্পূৰ্ণ পাকঘৰটোক আমি যদি ভালদৰে প্ৰতিটো বস্তুৰ যদি এটা বিশ্লেষণাত্মক ৰূপ যদি আমি দাঙি ধৰোঁ তেতিয়াহ'লে আমি চাব পাৰিম আমাৰ পাকঘৰটোৰ পংগু অৱস্থা মানে পাকঘৰখনক যদি আমি সমগ্ৰ অসম ভিত্তিক লৈ তাক যদি বিশ্লেষণ কৰোঁ আমাৰ পাকঘৰৰ খাদ্য সামগ্ৰীসমূহ কি কেতিয়া ক'ৰ পৰা কিয় আৰু কেনেকৈ আমি ইয়াক আমাৰ জীৱনশৈলীৰ লগত বিজ্ঞান ভিত্তিক হিচাপে আমি গ্ৰহণ কৰিম আমাৰ লগত ৰাখিম কাৰণ আজিৰ দিনত যদি আমাৰ খাদ্য সামগ্ৰীসমূহ আমি যদি বিজ্ঞান ভিত্তিক হিচাপে যদি আমি গ্ৰহণ নকৰোঁ উপযুক্ত আহাৰ উপযুক্ত সময়ত যদি আমি নলওঁ তেনেহ'লে আমাৰ শাৰীৰিক আৰু মানসিক দুইটাই কিন্তু অৰ্ধগামী হ'ব আৰু ফলস্বৰূপে দেখা দিব নানান ধৰণৰ সমস্যা আচলতে সমস্যাবোৰ কিন্তু বাহিৰত সৃষ্টি নহয় সমস্যা কিন্তু আমাৰ মগজুতে সৃষ্টি হয় এই কথা সদায় আমি মনত ৰখা দৰকাৰ সেয়েহে আমি আমাৰ মগজুৰ আমাৰ শাৰীৰিক আৰু মানসিক দুটা যত্ন আমি খুব ভালদৰে ধ্যান ৰাখি কৰিব লাগে আমাৰ পাকঘৰৰ যিখিনি খোৱা বস্তু খাদ্য বস্তু একেবাৰে সাধাৰণৰ পৰা সাধাৰণ বস্তুখিনিও আমি বাহিৰৰ পৰা লৈছোঁ অসমৰ মাটিত পিঁয়াজৰ খেতি নহয় নেকি অসমৰ মাটিত আলু খেতি নহয় নেকি বা ঘেঁহুৰ উৎপাদন দালি উৎপাদন নহয় নেকি তেনে ক্ষেত্ৰত কিয় ৰাজস্থানৰ পিঁয়াজ অসমত কিয় বিহাৰৰ বা ইউ পিৰ আটা অসমত ইয়ানি পাকঘৰৰ বিশেষ যথেষ্ট পৰিমাণৰ বস্তু আমি বাহিৰৰ পৰা আমদানি কৰিছোঁ য'ত আমি ৰপ্তানিহে কৰিব লাগিছিলে আমাৰ মাটি সাৰুৱা বাতাবৰণ ভাল আমি কৃষি কামো জানো কিন্তু তাৰ ওলোটাটোহে আমাৰ লগত হৈ আহিছে গতিকে এই ক্ষেত্ৰত মই আঙুলিয়াই দেখাইছোঁ কি দ্য কিটচেন ইজ অলছ' এ প্ৰব্লেম অফ আছাম 2 নম্বৰত খোৱা কোঠালি
আমি আমাৰ দিনটো 24 ঘণ্টাৰ ভিতৰত প্ৰায় 8 পৰা 10 ঘণ্টা সময় আমি আমাৰ বেডৰুম বা শোৱা কোঠালিত আমি দিওঁ। এই শোৱা কোঠালিত আমি আমাৰ পৰিবাৰৰ সৈতে, আমাৰ ল'ৰা ছোৱালীৰ সৈতে আমি কেনে সংকল্প কৰোঁ, আমি কি সপোন চাওঁ, আমি আজিৰ অহাকালিৰ আৰু ভৱিষ্যতৰ কাৰণে কি আমি পৰিকল্পনা কৰোঁ, আমি আমাৰ শোৱা কোঠালিৰ পৰা আমাৰ অসমীয়া জাতীয় জীৱনৰ কাৰণে আমি কি ভাবোঁ, কাৰণ আমাৰ শোৱা কোঠালিটোৱেই একমাত্ৰ ভালদৰে ভবাৰ জেগা। আমি অসমীয়া জাতীয় জীৱনৰ কাৰণে, আমাৰ দৈনন্দিন জীৱৰ কাৰণে, আমাৰ নানা ধৰণৰ জটিল বাতাবৰণৰ পৰা বাচি থাকিবৰ কাৰণে আমি কি সংকল্প কৰোঁ, আৰু লগতে আমি কেনে আহাৰ গ্ৰহণ কৰি আমি বেডৰুমত সোমাওঁ, আৰু আমাৰ টোপনি কেনেকুৱা। টোপনি আমাৰ স্বাস্থ্যৰ কাৰণে খুব প্ৰয়োজনীয়। ভংগা চিংগা টোপনি নহয়, জোৰ জবস্তি টোপনি নহয়, বা নিচাযুক্ত টোপনি নহয়। টোপনি শান্তি আৰু নীৰৱ টোপনি হ'ব লাগে, যিটো টোপনি আমাক মানসিক অৱস্থাত, আমাৰ শাৰীৰিক অৱস্থাত ভাল প্ৰভাৱ পেলাব পাৰে। এইখিনি বস্তু আমি আমাৰ বেডৰুমৰ থকা আমি সেইখিনি ফ'ল' কৰিব লাগে। লগতে বেডৰুমৰ কি বস্তু আছে, তাত থকা টিভি, মোবাইল বা বিভিন্ন ধৰণৰ কাপোৰ, বিভিন্ন ধৰণৰ ফটো, নক্সা, এই সকলোবিলাক বস্তু আপুনি কেতিয়াবা আজৰি সময়ত খুব ভালদৰে আপুনি চৰ্চা কৰিব, ৰিচাৰ্চ কৰিব, কি এই বস্তুবিলাক কিয়, ক'ৰ পৰা, এতিয়া আমি ইয়াক কিয় ৰাখিছোঁ। 3 নম্বৰ কথা হ'ল, 3 নম্বৰত আমি আনিলোঁ টয়লেট আৰু বাথৰুম। এনে শব্দ উঠাই অনাৰ কাৰণে বেয়া নাপাব, কাৰণ টয়লেট আৰু বাথৰুমো আমি ইণ্ডিকেট কৰিছোঁ, এইটো কাৰণেই কৰিছোঁ কি যিহেতু মানসিক স্বাস্থ্য, শাৰীৰিক আৰু মানসিক স্বাস্থ্য কিন্তু আমাৰ কাৰণে চবতকৈ আগত প্ৰয়োজন। গতিকে টয়লেট আৰু বাথৰুম এই দুটা আমি কিমান ফ্ৰেছ হৈছোঁ, আমি সম্পূৰ্ণৰূপে ফ্ৰেছ হৈছোঁনে, বা আমি বেছি দুৰ্গন্ধযুক্ত বাতাবৰণত সদায় আমি 1 ঘণ্টা দিছোঁনে, আমাৰ ধোৱা মেলা চাফ চিকুণতা সম্পূৰ্ণ হয়নে, এই কথাখিনি কিন্তু আমি ফ'ল' কৰা দৰকাৰ আছে। আমাৰ কিছুমান এনেকৈ চৰকাৰী ধৰণৰ সুলভ মূল্যৰ যিখিনি বাথৰুম বা শৌচাগাৰ, সেইখিনিৰ অৱস্থা, যি বাতাবৰণ, তেনেকুৱা বাতাবৰণ যদি আমি ঘৰতো কৰি ৰাখোঁ, তেনেহ'লে অৱশ্যেই শাৰীৰিক আৰু মানসিক হিচাপে বহুত হাৰ্ম কৰিব, আমাক বহুত লোকচান কৰিব। বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ, বেমাৰে আমাক এটেক কৰিব, আমি কিন্তু গমকেই নাপাম। সেয়েহে মই লেট্ৰিন আৰু বাথৰুমকো, টয়লেট আৰু বাথৰুমকো মই আমাৰ সমস্যা বুলি উনুকিয়াই দিলোঁ। বহু কথা আছে, সেইখিনি আপোনালোকেও ৰিচাৰ্চ কৰিব। 4 নম্বৰত আহিলে আমাৰ শিক্ষা ব্যৱস্থা। এই কথাটো সমাজৰ উচ্চ শিক্ষিত ব্যক্তিসকলৰ কাৰণে মই ভাবোঁ খুব দৰকাৰ। আমাৰ শিক্ষা ব্যৱস্থা ক'ৰবাত যেন ফুটা আছে, ক'ৰবাত যেন চিঙা আছে, এনেকুৱা যেন লাগে। কিয় লাগে, মই সেই কথা ক'ব বিচাৰিছোঁ কি আমাৰ শিক্ষা ব্যৱস্থাৰ পৰা আমি দেখিব পাইছোঁ কি আচলতে আমি শিক্ষা ব্যৱস্থাৰ পৰা আমি যেনেধৰণে আমি উপকৃত হ'ব লাগিছিলে, কিন্তু আমি উপকৃত কিন্তু হ'ব পৰা নাই। যেনেধৰণে মই ক'ব পাৰিম, আমাৰ শিক্ষা ব্যৱস্থাই কিন্তু নিবনুৱা সমস্যাও কিন্তু কমাব পাৰিব লাগিছিলে, কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই কিন্তু নিবনুৱা সমস্যা কমাব পৰা নাই। 2 নম্বৰ কথা হ'ল কি আমাৰ মানসিকতা। আমাৰ শিক্ষাৰ পৰাই আমি সামাজিক বাতাবৰণ আমি তৈয়াৰ কৰোঁ, সামাজিক বাতাবৰণ অলৰেডি বনি যায়। গতিকে আমাৰ সামাজিক বাতাবৰণৰ যিটো আমি ছিটুৱেশ্যন আমি চাই আছোঁ, কিছু বছৰৰ পৰা চাই আছোঁ, কি আমাৰ সামাজিক বাতাবৰণৰ, ভাল সামাজিক বাতাবৰণৰ দায়িত্ব কিন্তু শিক্ষা ব্যৱস্থাৰ পৰাই কিন্তু আহিব লাগে। আমি দেখিছোঁ কি আমাৰ সামাজিক বাতাবৰণো ভাঙি পৰা ধৰণৰ খুব ভাল নহয়, যিমান হ'ব লাগিছিলে সিমান নহয়। গতিকে আমি শিক্ষা ব্যৱস্থাক উনুকিয়াই দিম, যিহেতু আমাৰ সভ্যতাৰ চিনাকি কিন্তু শিক্ষা ব্যৱস্থা।
আমি আৰু কিছুমান বস্তু চাব পাৰিছোঁ যেনেকৈ আজিকালি দেখিব পাৰিছোঁ আমি ইজনে আনজনক দোষাৰোপ কৰাতহে লাগি আছোঁ আমি নিজৰ ভুল নিজৰ ঘৰ মই সেইটো কাৰণে আমাৰ ঘৰুৱা উদাহৰণেৰে মই আমাৰ সমস্যাখিনি দাঙি ধৰিছোঁ আমি ইজনে সিজনক দোষাৰোপ কৰি থাকোঁ নানা ধৰণৰ গালিগালাজ ইউটিউবত ফেচবুক ইনষ্টাগ্ৰামত গালিগালাজ নানা ধৰণৰ অকথ্য ভাষা ব্যৱহাৰ এইবিলাক কৰি ভিডিঅ' কৰি আমি এক মানসিকতাৰ কিন্তু ভাল পৰিচয় দিয়া নাই গতিকে মই ক'ব বিচাৰোঁ এয়াও কিন্তু আমাৰ শিক্ষা ব্যৱস্থাৰে এটা ফুটা বুলি মই ক'ব বিচাৰিম গতিকে আমি ইজনে সিজনক আমি দোষাৰোপ নকৰি আচলতে আমাৰ প্ৰব্লেমবিলাক ক'ত সোমাই আছে আমি সেই কথা প্ৰত্যেকেই নিজৰ ঘৰতেই আমি বিচাৰি পাম আমি ভালদৰে সুস্থ মানসিকতাৰে যদি আমি ভালদৰে নিজৰ ঘৰখন যদি ৰিচাৰ্চ কৰোঁ তেতিয়াহ'লে প্ৰব্লেমবিলাক ক'ত ক'ত আছে সেইখিনি আমি খুব ভালদৰে আমি বুজি পাম 4 নম্বৰত আহিলে খাটি খোৱা দুখীয়া দৰিদ্ৰ সাধাৰণ নাগৰিক সাধাৰণ জনতা আমি বহুবাৰ দেখিব পাৰিছোঁ কি আমাৰ অসমে দৰিদ্ৰ শ্ৰেণীক খাটি খোৱা দুখীয়া সাধাৰণ নাগৰিকসকলক আমি আমাৰ বোজা বুলি ভাবোঁ সেইটো খুব দুখ লাগে কিন্তু আচলতে নহয় খাটি খোৱা সাধাৰণ জনতা সাধাৰণ নাগৰিক সাধাৰণ দৰিদ্ৰ ল'ৰা ছোৱালী দৰিদ্ৰ পৰিয়াল আমাৰ বোজা নহয় আমি এইটো কথা ভুল বুজিছোঁ আমি লাগিলে সেই খাটি খোৱা দৰিদ্ৰ শ্ৰেণী সেই সাধাৰণ শ্ৰেণী সেই মধ্যবিত্ত শ্ৰেণী লাগিলে যি জাতৰে হওক লাগিলে হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টান হওক মই সেই কথা ক'বলৈ মই যোৱা নাই কিন্তু আমি বিভিন্ন পৰিস্থিতিত আমি এই কথা মুকলিকৈ ওলাই পৰে যেন আমি যেন ক'ব বিচাৰিছোঁ কি খাটি খোৱা দৰিদ্ৰ শ্ৰেণীৰ কিছুমান মানুহ যেন আমাৰ বুজা আৰু আমি সেইসকলৰ ওপৰত আমি নেগেটিভিটি আমি নাবদক ভাৱ তেওঁলোকৰ দৈনন্দিন জীৱনৰ ওপৰত আমি বিক্ৰিয়া কৰিব বিচাৰোঁ কিন্তু সেইটো কথা মই ভাবোঁ উচিত নহয় আমাৰ প্ৰব্লেমবিলাক আমাৰ সমস্যাবিলাক বেলেগ বেলেগ জেগাতহে আছে ইয়াতকৈ এনে কৰাতকৈ আমি এনে সিদ্ধান্ত ল'ব লাগে কি যাতে আমাৰ খাটি খোৱা দৰিদ্ৰ সাধাৰণ জনতাসকল বিভিন্ন জাতি জনজাতি উপজাতিৰ যিখিনি বেকৱাৰ্ড সাধাৰণ নাগৰিক তেখেতসকলৰ ল'ৰা ছোৱালী তেওঁলোকক আমি শৈক্ষিক বাতাবৰণৰ চিন্তা কৰিব লাগে আৰু তেওঁলোকক উপযুক্ত কামত নিয়োগ কৰাৰ কথা আমি চিন্তা কৰিব লাগে আমাৰ কামেই আমি উৎখাই থৈ দিছোঁ তাৰমানে আমি কামৰ খবৰেই কৰা নাই গতিকে সেই মানুহখিনিতো কি লাগিব যাযাবৰ লাগিব আমি কামৰ ৰাস্তা খুলিব লাগিব আচলতে মই সেইটো কাৰণে এই ভিডিঅ'খিনি বনালোঁ কি আমাৰ অজস্ৰ কাম আছে আমি কামৰ কথা চিন্তা কৰা নাই অকামৰ এসোপা কথা মাথাত ভৰাই লৈ দিনে ৰাতি চিঞৰ বাখৰ কৰি থকা হৈছে বেয়া নাপাব কথা কোৱাৰ কাৰণে মই সঁচা কথা কৈছোঁ মোৰ ভিডিঅ'বিলাক এনেকুৱা ধৰণৰে হয় আচলতে গতিকে খাটি খোৱা নাগৰিকসকলক মই প্ৰতিজন অসমীয়া নাগৰিকক কৈছোঁ কি সেইসকলৰ প্ৰতি আমি দয়াশীল হোৱা সেইসকলক আমি কেনেকৈ আমি আমাৰ সমাজত আমি কাম দিব পাৰিম আমি সেই কথাহে আমি চিন্তা কৰিব লাগে 3 নম্বৰত আহিলে কাম কেনেকৈ দিম সেই কথাটো কাগজে কলমে লিখাহে থাকিলে বা কোনোবাই ক'ৰবাত অলপ চলপ চিঞৰিলেহে কিন্তু কৰা একো নহ'ল আজিলৈকে আৰু সেইটো হ'ল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উদ্যোগীকৰণ আমাৰ উদ্যোগীকৰণৰ নামত জিৰ' লাখ লাখ অসমৰ ল'ৰা ছোৱালী বেলেগ বাহিৰত গৈছে বেলেগ ষ্টেটত গৈ নাজানো কেনেকুৱা ধৰণৰ বাতাবৰণত তেওঁলোকে কাম কৰি 2 পইচা ভৰি ঘৰলৈ পঠিয়াইছে এনে পৰিস্থিতি অহাৰ কোনো অসমত মই ভাবোঁ দৰকাৰেই নাছিলে এনেকুৱা ধৰণৰ পৰিস্থিতি অসমত আহিবলগীয়া নহয় কাৰণ আমি ইণ্ডাষ্ট্ৰিৰ প্ৰতি কেতিয়াও আমি মনোযোগ দিয়া নাই আমাৰ অসমত কেইবাবিধ ইণ্ডাষ্ট্ৰি হ'ব পাৰে আমাৰ বনৌষধিৰ ওপৰত ইণ্ডাষ্ট্ৰি হ'ব পাৰে কৃষিৰ ওপৰত বিজ্ঞান ভিত্তিত কৃষিৰ ওপৰতো তামাম প্ৰডাকশ্যন হ'ব পাৰে অসমত সেইবিলাকত মাথা মৰাই হোৱা নাই খনিজাতৰ ওপৰত আমি যথেষ্টখিনি আমি উৎপাদন আমি ভূখণ্ডৰ তলত আমাৰ পাহাৰীয়া অঞ্চলবিলাকত আমি বিভিন্ন ধৰণৰ খনিজাত
পদাৰ্থ বা খনিজাত বস্তু আমি পাব পাৰি সেইবিলাকক কেন্দ্ৰ কৰি আমাৰ ইণ্ডাষ্ট্ৰি কিন্তু হ'ব পাৰে কিন্তু দেখা গৈছে কি ইণ্ডাষ্ট্ৰিবিলাক ক'ৰবাত কিবা সন্ধান পালেও কিন্তু সেইখিনি আমাৰ পৰা ফালৰি কাটি লৈ গৈ এটা বেলেগ ফালে লৈ যোৱা হৈছে এনে কৰা কিন্তু ভাল নহয় আমাৰ ইণ্ডাষ্ট্ৰিবিলাক হ'লে আমি সেইখিনি থলুৱা ৰাইজেই আমি তাত কাম কৰিব লাগে এনে হ'ব নালাগে কি আমাৰ থলুৱা ৰাইজৰ পৰা বঞ্চিত হৈ যাব আৰু বেলেগে আহি বেলেগে উৎপাদন কৰি বেলেগ ফালে লৈ যাব তেনে ক্ষেত্ৰত কিন্তু আমি এইটো ভাল বাতাবৰণ দেখা নাই আৰু আমি মানি নলওঁ আচ্ছা আমাৰ এই ইণ্ডাষ্ট্ৰিয়েল যিটো আণ্ডাৰ ডেভেলপমেণ্ট সম্পূৰ্ণৰূপে স্তব্ধ বন্ধ এই ভয়ংকৰ বাতাবৰণত আমাৰ কি হৈছে নিবনুৱা সমস্যা বাঢ়ি গৈছে আৰু যিখিনিও আমাৰ লেণ্ড আছে আৰু সেই লেণ্ডখিনি ব্যক্তিগত চৰকাৰী বা যিয়ে নহওক মই সেইবিলাক ক'বলৈ যোৱা নাই সেই মই ভাবোঁ সেই লেণ্ডবিলাকৰ উপযুক্ত ব্যৱহাৰ বহুত কম হৈছে তাৰমানে আমি এটুকুৰা মাটিত বছৰেকত 3-4টা প্ৰডাকশ্যন কৰিব আমি ধুনীয়াকৈ পাৰোঁ তাৰমানে আমি মীন পালন কৰিব পাৰোঁ কিছুমান জেগাত আমি বিভিন্ন ধৰণৰ বনৌষধিৰ ওপৰত আমি প্লান্টেশ্যন কৰিব পাৰোঁ খেতি বাতিৰ ওপৰতে আমি ৰবি শস্য আমাৰ আহু খেতি ধান খেতি এনেকুৱা ধৰণৰ আমি প্লানিং কৰিব পাৰোঁ মৰাপাট কৰিব পাৰোঁ দালি ঘেঁহু কৰিব পাৰোঁ কিন্তু সেইবিলাক হোৱা নাই আননেচেচাৰী কিছুমান কথা চবাই অসমৰ জাতীয় জনজীৱনক ভাঙি পেলোৱা হৈছে দিছ ইজ দ্য 100% ট্ৰু কি আমি কামত মনোযোগ দিব লাগে অকামত নহয় অকামত মনোযোগ দিলে কিন্তু আমি বহুত আৰ্থিক হিচাপে মানসিক হিচাপে চাৰিওফালৰ পৰা আমি কিন্তু বহুত তললৈ গুচি যাম গতিকে মই অসমৰ উঠি অহা সকলো ল'ৰা ছোৱালীক সকলো নাগৰিকক সকলো কৰ্মীসকলক মই ৰিকুৱেষ্ট কৰিছোঁ কি আমি কৰ্মপ্ৰিয় হ'ব লাগে আমাৰ য'ত ৰিয়েল প্ৰব্লেম লুকাই আছে আমি সেইখিনিৰ প্ৰতিহে আমি ধ্যান দিব লাগে আননেচেচাৰী কথাৰে আমাৰ মানসিকতাৰ মাজত ভ্ৰষ্টাচাৰী হ'ব নালাগে ভিডিঅ'টোৰ বেয়া লাগিলে বেয়া নাপাব হয়তো কিছু কথা বেয়া লাগিব পাৰে কিন্তু মই চৰম সত্য কথা কৈছোঁ অসমীয়া জাতীয় জীৱনৰ কাৰণে কৈছোঁ প্ৰতিজনৰ কাৰণে কৈছোঁ